নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ, চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকলৈ কিছুমান বিশেষ তথ্য দিবলৈ আগবাঢ়িছোঁ। আমি আজি আহিছোঁ মঙলদৈ অঞ্চলৰ যিটো আমাৰ নেশ্যনেল হাইৱে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে, তাত যি আছে NRL ধাবা, তাৰ স্বত্বাধিকাৰী শ্ৰীযুত পংকজ শৰ্মাদেৱৰ বাসগৃহলৈ। তেখেতৰ বাসগৃহ নহয় যেনিবা এখন ব্যৱসায়িক ভিত্তিত পাচলি বাগানহে যেন লাগিছে। ইয়াত ফল মূল পাচলি ঠাহ খাই আছে। এতিয়া আমি দেখুৱাব লৈছোঁ যে তেখেত আছে আমাৰ ওচৰতে। আমি দেখুৱাম এয়া কঁঠাল, গ্ৰাফটিং কৰা কঁঠালৰ পুলি তেখেতে আমাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আনিছিলে আজি 3 বছৰ আগতে। এইবিলাক লাগিছে, ইতিমধ্যে খাইছেও। যোৱা বছৰ তেওঁলোকে খাইছে, ইতিমধ্যে খাই সোৱাদো পাইছে বুলি কৈছে। আজি আমি এইটো চাক্ষুষ অভিজ্ঞতাৰ কাৰণে এইখিনি ওলালোহি আৰু আপোনালোকক আৰু দেখুৱালে বহুত বাকী আছে, দেখুৱাম আৰু ভালেখিনি বস্তু দেখুৱাম। প্ৰায়খিনি বাৰু আমাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰাই আনিছে তেওঁলোকে, চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা। সেয়ে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক স্থাপন হৈছে। আৰু এজোপা কঁঠাল গছ আছে, এইজোপা কঁঠাল গছতো কঁঠাল লাগি আছে। কেৱল এইটোৱে নহয়, তেখেতক শলাগ ল'বলগীয়া বিভিন্ন কথাৰ কাৰণ আছে যে তেখেতসকলৰ NRL ধাবাখন দৰং জিলাত নহয়, সমগ্ৰ অসমৰ মানুহ ইপিনে যিবিলাক অহা যোৱা কৰে, তেজপুৰে হওক, গুৱাহাটীয়ে হওক, অৰুণাচলে, লখিমপুৰে হওক, সকলোবিলাকে যিয়ে এবাৰ জুতি পাইছে NRL ধাবাত, তেওঁলোক দ্বিতীয়বাৰ আৰু থমকিনৰে তাতে ৰ'ব আৰু তাতে খায়। আমি অলপ আগতে তাত গাড়ীৰ যিটো ভিৰ আমি দেখুৱাইছোঁ আপোনালোকক, সেইটো চাই ল'ব, তাতে অনুভৱ কৰিব আপুনি সেইখনৰ কিমান মানুহৰ মাজত জনপ্ৰিয়তা আছে। এইবিলাক চাওক, তিয়হৰ খেতি কৰিছে আৰু ইফালে বিভিন্ন জিকা, ভোল, অন্যান্য খেতি আছে, ইফালে লেচেৰা খেতি আছে। এইবিলাক নিজে খাই উঠিও তেওঁলোকে তেওঁলোকৰ ৰেষ্টুৰেণ্ট NRL ধাবালৈ যোগান ধৰে। গতিকে ঘৰৰ বস্তুৰে ঘৰতেই গোটেইখিনি কামত আহিছে। এইফালে চাওক, মই আজিলৈকে এনেকৈ নেমু লগা দেখা নাই। গোল নেমু, এইটো কাজি নেমু, ইয়াৰ মাজত ইলাচি নেমু আছে, গোল নেমু লমালম লাগি আছে। ৰেষ্টুৰেণ্টত নি পেলাইও শেষ কৰিব পৰা নাই। আৰু কাজি নেমু, যিহেতু ৰেষ্টুৰেণ্টৰ কাৰণে গোল নেমু আৰু কাজি নেমু বহুতখিনি প্ৰয়োজন হয়, তেওঁলোকে গোটেইখিনি ইয়াৰ পৰাই দিব পৰা পৰ্যায় পাইছেগৈ। এইখিনি দেখি আমাৰ বহুত ভাল লাগিছে। আমাৰ গাঁৱৰ মানুহে খেতি কৰি এনেকৈ স্বাভাৱিকভাৱে খেতি কৰি খাব পৰাকৈ তেওঁলোকৰ মাটি বাৰী বহুত আছে। তেখেতসকলৰ গৰুও আছে, গাখীৰো তেওঁলোকে ৰেষ্টুৰেণ্টত ব্যৱহাৰ কৰে, নিজে খায়ো। আৰু মই এইটোৱে হতাশ হ'বলগীয়া বিষয় এইটোৱে যে গাঁৱৰ মানুহে কিয় খেতি নকৰে, নহয় বুলি কৈ থাকে। তেওঁলোকৰ অজুহাতবিলাক চাওক, কিন্তু ইয়াত গোল নেমু চাওক, এই শ গোল নেমু এডাল গছতে লাগি আছে। নহ'বৰ কোনো কাৰণ নাই, কেৱল এখেতসকলে দেহে মনে প্ৰাণে কাম কৰে। এখেতসকলৰ ইয়াতে যিবিলাক কৰ্মচাৰী আছে, তেওঁলোকে বোধহয় একদম হৃদয়েৰে নিজৰ অন্তৰ খটুৱাই কাম কৰে, সেইকাৰণে বোধহয় এনেকুৱা ধুনীয়া হৈছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকেও খেতি কৰিব। ব্যৱসায়িক ভিত্তিত এইবিলাক খেতি কৰিলে এখন ঘৰৰ উপাৰ্জনৰ পথ। আমি যিমানখিনি নেমু দেখিছোঁ, ইমানখিনি এতিয়া তেখেতে এইমাত্ৰ কৈছে যে আজি 120টা 150টা এনেকৈ নেমু নিছে ৰেষ্টুৰেণ্টত চলাবৰ কাৰণে, অথচ ঘৰৰ পৰিয়ালখিনিয়েও খাইছে। গতিকে কিমান নেমু হ'ব লাগিব। আহক, আমি আপোনালোকক আৰু কিছুমান বস্তু দেখুৱাম। এয়া এখেত অৱশ্যে মোৰ লগতে আছে, শ্ৰীযুত পংকজ শৰ্মা। মই যিখিনি কথা ক'লোঁ আপুনি নিশ্চয় সেইখিনি শুনিলে। ঠিকে আছে। আপুনি কঁঠাল আনিছিলে, গোল নেমু আপোনাৰ, গোল নেমু নেমু আমাৰ পৰাই অনা। গতিকে ঠিক আছে, যিয়ে নহওক, আপুনি এজন সফল খেতিয়ক, লগতে সফল উদ্যোগী, ৰেষ্টুৰেণ্ট উদ্যোগী, আৰু আগলৈ আপোনাৰ বহুত হ'বলগীয়া আছে আমি আশা কৰোঁ। আহক, আমি এতিয়া আমটো চাওঁ। এটা বিশেষ আম আছে, আহক।